অসমৰ প্ৰবল প্ৰতাপী যুৱমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কামৰূপ মহানগৰ আৰু গ্ৰাম্য জিলাৰ 2 উপায়ুক্ত আশুতোষ অগ্নিহোত্ৰী আৰু ডক্টৰ জে বালাজীক গ্ৰেপ্তাৰৰ দাবী জনালে RTI কৰ্মী দুলাল বৰাই। তেওঁৰ অভিযোগ, উপৰোক্ত ব্যক্তিসকলে গণতন্ত্ৰক হত্যা কৰিছে, কাৰণ তেওঁলোকে হৈ যোৱা নিৰ্বাচনত ৰেগিঙৰ আশ্ৰয় লৈছে। বৰনিজৰা ভোটগ্ৰহণ কেন্দ্ৰত হোৱা ব্যাপক খেলিমেলি দৃশ্য টিভিত প্ৰদৰ্শিত হোৱাৰ পাছত শ্ৰী বৰাই আজি এখন সংবাদমেলত এই দাবী উত্থাপন কৰে। লগতে তেওঁ দাবী কৰে, মহানগৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক আনন্দ প্ৰকাশ তিৱাৰী আৰু অসমৰ মুখ্য নিৰ্বাচনী বিষয়া বিজয়েন্দ্ৰকো গ্ৰেপ্তাৰ কৰিব লাগে আৰু ভিডিঅ'গ্ৰাফাৰজনক শীঘ্ৰে মুক্তি দি পুৰস্কৃত কৰিব লাগে। এই সম্পৰ্কে সংবাদমেলত শ্ৰী বৰাই কয়, যোৱা 26 এপ্ৰিলৰ দিনা মই যিটো দিছপুৰ থানাত DY 365ত সমগ্ৰ ঘটনা ফাদিল হোৱাৰ পিছত যোৱা 26 তাৰিখৰ দিনা মই যেতিয়া এপ্ৰিলৰ FIR লজ কৰিছোঁ আৰু তাত মই দস্তমত উল্লেখ কৰিছোঁ যে আশুতোষ বিজয়েন্দ্ৰ যিজন চিফ ইলেক্টৰেল অফিচাৰ আছাম আৰু DC অগ্নিহোত্ৰী আশুতোষ অগ্নিহোত্ৰী, তাৰপিছতে DC জে বালাজী কামৰূপ ৰুৰেল, SSP আনন্দ প্ৰকাশ তিৱাৰী আৰু লগতে এই কৰ্মত মানে ৰাজনৈতিকভাৱে হস্তক্ষেপ কৰিবৰ কাৰণে চেষ্টা কৰা মানস বৰা আৰু হিমন্ত বিশ্ব শৰ্মাক এৰেষ্ট কৰিব লাগে। আৰু তাৰ উপৰিও এই যিটো বৰনিজৰা নামৰ যিটো ভোটকেন্দ্ৰ আৰু দক্ষিণ বেলতলা স্কুলৰ যিটো ভোটকেন্দ্ৰ, সেই গোটেই বিষয়া কৰ্মচাৰী মানে যিমানখিনি চৰকাৰী বিষয়া কৰ্মচাৰী এই দুটা কেন্দ্ৰত জড়িত আছে, এই গোটেই বিষয়া কৰ্মচাৰীখিনিক এৰেষ্ট কৰিব লাগে। লগতে গুৱাহাটী লোকসভা সমষ্টি ভোট পুনৰ মানে পাতিব লাগে আৰু যদি গোটেই গুৱাহাটী লোকসভা সমষ্টিটোৰ সম্ভৱ নহয় পতাটো, তেতিয়া জালুকবাৰী সমষ্টিটোৰ মানে সমগ্ৰ নিৰ্বাচন নতুনকৈ পাতাৰ কাৰণে মই FIR দাখিল কৰিছোঁ। যিজন মানে ফটোগ্ৰাফাৰে সেই যিখিনি মানে ফটো পাব্লিছ কৰিলে বুলি তেওঁক সন্দেহবশতঃ তেওঁক এৰেষ্ট কৰা হৈছে। গতিকে সেই ফটোগ্ৰাফাৰজনক বিনা চৰ্তে মুক্তি দিব লাগে, কাৰণ তেওঁলোকৰ নিচিনা মানুহ আছে কাৰণে আজি এই অসম তথা ভাৰতবৰ্ষৰ জনসাধাৰণে এই সত্যটো গম পালে, নহ'লে এনেধৰণৰ বহু ঘটনাই মানে মানুহে নজনাকৈ থাকি গৈছে। সংবাদমেলত শ্ৰী বৰাই লগতে দাবী কৰে, গুৱাহাটী লোকসভা সমষ্টিত নহ'লেও জালুকবাৰী বিধানসভা সমষ্টিত পুনৰ ভোট গ্ৰহণ কৰিব লাগে। ইতিমধ্যে শ্ৰী বৰাই দিছপুৰ আৰক্ষী চকীত এই সম্পৰ্কে 26 এপ্ৰিলত এক গোচৰো ৰুজু কৰিছে। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।